হেল্ল' দাদা, কংগ্ৰেচুলেশ্যনছ দাদা। আপুনি যে ইলেকশ্যনত জিকিলে, পাৰ্টিটো কেতিয়া দিব? কোন বাৰু? মই চিনি পোৱা নাই। কেলে মই আকৌ আপুনি যে কৈছিলে ভোট দিলে পাৰ্টি দিম বুলি, সেইকাৰণে আৰু মই পাৰ্টি খুজিবলৈ ফোনটো কৰিলোঁ আৰু আপোনালৈ। বেছি নালাগে বাৰু, চিংৰা এটাকে খুৱাই দিব আৰু নিজৰ বুলি। আৰে মই তোমাক চিনি নাপাওঁ, ক'লোৱেচোন এবাৰ। কি 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 দাদা, আপুনি সঁচাকৈ চিনি নাপায় নি মোক? এবাৰ ক'লে বুজি নোপোৱা নেকি? আপুনি আৰু ইমানকৈ ৰিকুৱেষ্ট কৰি আছিলে ভোট দিবলৈ, সেইকাৰণে মই সেইদিনা আপোনাক ভোট দিবলৈকে কলেজলৈ গৈছিলোঁ, আৰু আজি আপুনি মোৰ লগত এনেকুৱা কৰি দিলে। হ'ব, এইবোৰৰ পৰা মানে শান্তি নাই। ফোন কাট কাট কাট। আই কেনেকুৱা মানুহ অ'। ভোট খোজাৰ টাইমত দেখোন এইটো ৰূপ ধাৰণ কৰিব বুলি ভবাই নাছিলোঁ। পটককৈ ৰংটো বদলাই দিলে অ'। কি ঘটিটো কৰিবলৈ মই ভোট দিছিলোঁ বাৰু।